নমস্কাৰ, মই ইউটিউব পৰিয়াললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইয়া বাবু একদম ৰাতিপুৱা উঠিয়েই খেলা আৰম্ভ কৰিছে। এতিয়ালৈ একোৱে খোৱা নাই। ৰাতিপুৱাই চৰাই-চিৰিকটিৰ মাত আৰু শেৱালি ফুলৰ সুগন্ধ আৰু শেৱালি ফুলৰ স্পৰ্শই সঁচাকৈ মনটো বহুত ভাল লগাই দিয়ে। এই ভাবিলোঁ শেৱালি ফুল কেইটামান পৰি আছে, বুটলি লওঁ আৰু আমাৰ পাপাকো মাতিলোঁ বুটলিবলৈ। 27 অক্টোবৰে মোৰ শাশুমাৰ জন্মদিন আছিলে আৰু তেওঁৰ জন্মদিন আমি কেনেকৈ উদযাপন কৰিলোঁ সেইখিনি আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। এয়া শেৱালি ফুল বুটলি চৰিয়া শেৱালি ফুল পালোঁহি। এয়া ঘৰৰে ৰঙালাও, আদা নহৰু পিঁয়াজখিনি মই একেলগে কাটি লৈছোঁ। তাৰপিছত আদা নহৰু আৰু পিঁয়াজ গ্ৰাইণ্ডাৰত মিহি কৰি লৈছোঁ আৰু ইপিনে ৰঙালাও কেইটাও ভালদৰে কাটি ল'লোঁ। এতিয়া লোকেল মুৰ্গী গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। এতিয়া আৰম্ভ কৰোঁ আৰু বনাবলৈ। তেলটো গৰম হৈছে, এতিয়া আদা নহৰু পিঁয়াজৰ পেষ্টখিনি মই দি দিছোঁ। এচামুচ নিমখ আৰু অকণমান দিম হালধি এচামুচ, তাৰপিছত জিৰা অকণমান, তাৰপিছত এতিয়া মাংসখিনি দি দিছোঁ। মাংসখিনিও ভালদৰে ভাজি লোৱা হৈ গৈছে। ইপিনে দালি বইল মাংসখিনি ভাজা হৈ গৈছে। এতিয়া ৰঙালাওখিনি মই ইয়াত দি দিছোঁ। এতিয়া জুইটো অকণমান কমাই দি পেলাই এনেকৈ অকণমান লাৰি ঢাকি দি লাহে লাহে সিজাব লাগিব। ইপিনে মায়ে দালি চম্ভাৰ দি দিছে। এইপিনে পোলাও বনাবৰ কাৰণে পিঁয়াজ, কেপচিকাম, গাজৰ, তেজপাত, গৰম মছলা, চাউল আৰু বাদাম আৰু কাজু আৰু কিচমিচ লৈ লৈছোঁ। প্ৰেছাৰ কুকাৰত বনাম, সেইকাৰণে এতিয়া প্ৰেছাৰ কুকাৰটো বহাই দি ইয়াতে 4 চামুচ ঘি দিছোঁ। এইপিনে চাওক গোটেইকেইটা পোৱালি মিঠাই খাবলৈ লৈছে। ঘিখিনিও গৰম হৈছে। মই প্ৰথমতে গৰম মছলা দিছোঁ, তাৰপিছত তেজপাত দি পেলাই পিঁয়াজ দি দিছোঁ। এতিয়া নেমু এচামুচ, চেনি 4 চামুচমান দিছোঁ। মানে মোৰ একো হিচাপ নাই, মই চব আন্দাজ মতেই দিওঁ। চেনিখিনি অকণমান ৰঙা হৈ যাব লাগিব। চেনিখিনি ৰঙা হৈছে। এতিয়া গাজৰ আৰু কেপচিকামখিনি মই দি দিম। গাজৰ আৰু কেপচিকাম বেছি সিজিব দিব নালাগে, কাৰণ বেছি সিজিলে লেৰেলা হৈ থাকে। তাৰপিছত এতিয়া কাজু কিচমিচখিনিও মই একেলগে দি দিছোঁ। আপোনালোকে বিচাৰিলে এক্সট্ৰাকৈ বেলেগ কেৰাহীত কাজুখিনি ভাজি ল'ব পাৰে। এতিয়া এয়া চাউলখিনি এতিয়া মই ইয়াত দি দিম। চাউলখিনি অকণমান এঠা নোহোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া পানী এগিলাচ দি দিছোঁ।
বেছি দিয়া নাই, বেছি দিলে ভাতটো বেছি নৰম হৈ গ'লে ভাল নালাগে পোলাওত। এতিয়া বাদামকেইটা দি দিছোঁ। এতিয়া ঢাকনিটো মাৰি দিম আৰু এটা চিটি মাৰিলেই আমাৰ পোলাও হৈ যাব। আৰু এইপিনে পোৱালিকেইটাৰ উখল মাখল। আৰু এইপিনে ৰঙালাওৰে মাংসৰ ৰেচিপিটো, ৰঙালাওখিনি একেবাৰে সিজি গলি গৈছে আৰু ৰেচিপিটো হৈ গৈছে। আৰু এইপিনে পোলাও হৈ গৈছে। পোলাওটো একদম চাউলখিনি এটা এটা হৈছে, খুব ধুনীয়া হৈছে। বগা ৰঙৰ স্পৰ্টিং আৰু ৰঙা চেক পিন্ধা দুটা মোৰ ভাগিন হয়। গোটেইকেইটা খেলি আছে। ইপিনে ভাত খাবৰে হ'ল। আছিলে আজি পোলাও, ৰঙালাওৰ লগত মাংস, দালি, নেচেৰা ভাজি, পাপৰ ভাজি, বেঙেনা ভাজি, পটল ভাজি এইখিনিয়ে। এতিয়া আবেলি আইতাকে গোটেইকেইটা নাতিৰ লগত কেক কাটিবলৈ লৈছে। আৰু এয়া চাওক আমাৰ দুষ্টটোৰ কাম। আৰু এই বিমানে সকলোকে কেকৰ ক্ৰীমবিলাক লগাই দিবলৈ দৌৰাই ফুৰিছে। আজিৰ ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। গতিকে আজিৰ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ।